নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে নিশ্চয়। যেহেতু আজি বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে অৰ্থাৎ জুবিনদাৰ অন্তিমখন ছবি মুক্তি পালে আৰু আপোনালোকে বহুত সংখ্যকে চাইছেগৈ আৰু বহুত সংখ্যকে চোৱা নাই। আশা কৰিম সকলোৱে চাব বুলি। আৰু এই চোৱাৰ জৰিয়তে যেতিয়া আপোনালোকে হলত সোমাব, ছবিখন যেতিয়া ষ্টাৰ্ট হ'ব, সেই সময়ত আপোনালোকে কোনো ধৰণৰ মোবাইল কেমেৰা লৈ বা কেমেৰাৰ জৰিয়তে ৰেকৰ্ডিং কৰিব নিবিচাৰিব। যদি এনেধৰণৰ কৰে আপোনালোকৰ বিপদ আহিব পাৰে। অকল এইখন ফিল্মৰ ওপৰতে নহয়, অনাগত যিমানবিলাক নতুন ছবি আহি আছে সকলোবিলাকৰ ওপৰতে। ভিডিঅ'টো লাষ্টলৈ চাব, সকলোবিলাক বুজাই দিব চেষ্টা কৰিম। আপুনি জানেনে, হলৰ নতুন চলচ্চিত্ৰ ৰেকৰ্ড কৰি যদি কোনো ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত আপলোড যদি কৰে, তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে কিমান ডাঙৰ এটা ভয়ংকৰ বিপদ হ'ব পাৰে, অৰ্থাৎ তেওঁৰ জেলো হ'ব পাৰে। হয় বন্ধুসকল, একেবাৰে সঁচা কথা। আজি আমি জানিম এইদৰে কৰিলে কিমান ডেঞ্জাৰ ফলাফল হ'ব পাৰে। সৰ্বপ্ৰথমে কথা পাতোঁ আইনী আৰু গম্ভীৰ প্ৰভাৱৰ বিষয়ে। হলত চলচ্চিত্ৰ ৰেকৰ্ড কৰা মানে হৈছে পাইৰাচি। এইটো কপিৰাইট এক্টত 1957 অন্তৰ্গত এটা অপৰাধ। এই আইন অনুসাৰে চলচ্চিত্ৰখনৰ সকলো অধিকাৰ থাকে তাৰ প্ৰডিউচাৰ বা নিৰ্মাতাৰ ওপৰত। তেওঁৰ অনুমতি নলয় যদি কোনো ব্যক্তিয়ে চলচ্চিত্ৰখন ৰেকৰ্ড কৰে বা ছ'চিয়েল মিডিয়াত আপলোড কৰে, তেনেহ'লে এইটো আইন উলংঘনকাৰী হিচাপে পৰিগণিত হ'ব। তেওঁৰ শাস্তি হ'ব সৰ্বনিম্ন 6 মাহ জেল আৰু সৰ্বাধিক 3 বছৰ জেল, লগতে 50,000 পৰা 2 লাখ টকালৈকে জৰিমনা। ইয়াৰ উপৰিও যদি ভিডিঅ'টো তেওঁ ইণ্টাৰনেট বা ছ'চিয়েল মিডিয়াত আপলোড দিয়েহি, তেতিয়াহ'লে এইটো IT এক্টৰ 2000 অন্তৰ্গত অপৰাধ বুলি গণ্য কৰা হ'ব। এতিয়া কথা পাতোঁ আৰ্থিক ক্ষতিৰ বিষয়ে। যদি আপুনি ভাবিছে মই এটাহে ভিডিঅ' আপলোড দিছোঁ ছ'চিয়েল মিডিয়াত, কিন্তু ইয়াৰ ফলত চলচ্চিত্ৰ উদ্যোগে কোটি টকাৰ ক্ষতি ভোগ কৰে। যেতিয়া মানুহে ফ্ৰী অনলাইন চলচ্চিত্ৰটো চায়, তেতিয়া সিহঁতে হলত গৈ টিকট ক্ৰয় নকৰে। ইয়াৰ ফলত প্ৰডিউচাৰ আৰু তাত কাম কৰা শতাধিক লোকৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰে। প্ৰডিউচাৰ ইচ্ছা কৰিলে আপোনাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব পাৰে, যাৰ পৰিণাম লাখৰ পৰা কোটি টকা হ'ব পাৰে। ইয়াৰ লগতে যদি এই ভিডিঅ'টো ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম আদি ঠাইত আপলোড কৰিছে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ যিটো প্লেটফৰ্মত একাউণ্ট আছে বা যিটো প্লেটফৰ্মৰ ভিডিঅ'টো আপলোড দিছে, সেই প্লেটফৰ্মৰ ভিডিঅ'টো আঁতৰোৱাৰ লগতে তেওঁৰ একাউণ্টো ডিলিট হ'ব পাৰে, অৰ্থাৎ ব্লক কৰি দিব পাৰে। আৰু যদি হলৰ ভিতৰত কোনো ব্যক্তিয়ে ৰেকৰ্ড কৰি থকা ধৰা পৰে, তেতিয়াহ'লে হলৰ কৰ্মচাৰী অৰ্থাৎ মেনেজাৰে পুলিচলৈ আপোনাক দিব পাৰে। তেহে বন্ধুসকল মনত ৰাখিব, হলৰ নতুন চলচ্চিত্ৰ ৰেকৰ্ড কৰি ছ'চিয়েল মিডিয়াত দিয়াটো গম্ভীৰ অপৰাধ। অলপ ভিউছৰ বাবে নিজৰ জীৱন ধ্বংস নকৰিব। চলচ্চিত্ৰ উপভোগ কৰক, কিন্তু আইন সন্মান কৰক। এই তথ্য উপকাৰী লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।